হৰ হৰ মহাদেৱ মোৰ মহাদেৱ ভক্তসকল আৰু আপোনালোক খবৰ ক'ব মোৰ খবৰ একদমেই বেয়া মানে এইটো কাৰণে লাগিছে আমি 2400 কিলোমিটাৰ চাইকেল চলাই আহিছিলোঁ আপোনালোক সকলো গম পাই আমি চাইকেল চলাই আহিছিলোঁ কেদাৰনাথ মন্দিৰ দৰ্শন কৰিবৰ বাবে বিশেষকৈ এতিয়া মন্দিৰ বৰ্তমান অফ মানে এইটো কাৰণে আপোনালোক সকলো গম পায় ছমাহ খোলা থাকে ছমাহ বন্ধ থাকে আৰু আমি আহিছোঁ একেবাৰে শেষৰটো মাহত মানে কেদাৰনাথ মন্দিৰ অফ কৰিবৰ কাৰণে মাজত আৰু একমাহ সময় আছে বাকী ইমান দূৰৰ পৰা চাইকেল চলাই আহিছিলোঁ আৰু মানে এইটো কাৰণে বেয়া লাগিছে কেদাৰনাথ মন্দিৰ বৰ্তমান অফ হ'ল মানে অফ হৈ যোৱা কাৰণটো এইটোৱে ৰাস্তা বৰ্তমান ভাগি গৈছে আৰু ভগাৰ কাৰণে মানে কেদাৰনাথ মন্দিৰ একেবাৰে অফ মানে যাব নোৱাৰোঁ বহুত বেছি বেয়া লাগিছে আৰু ইমান দূৰৰ পৰা চাইকেল চলাইছোঁ মন্দিৰটো দৰ্শন কৰিব নোৱাৰিলোঁ বাকী বহুত বেছি বেয়া লাগিছে আৰু এতিয়া আমি গৈ আছোঁ পাৰ্বতী আৰু শিৱ য'ত বিয়া হৈছিল নামটো মই ভালকৈ নাজানো মোৰ লগত আছে জিন্তু দা আৰু লগতে দীপিকা বা তোমালোকে সকলোৱে মৰমৰ জনপ্ৰিয় ইউটিউবাৰ দীপিকা বা আৰু জিন্তু বৰুৱা বাকী মোৰ লগতে আছে বাকী এইটো ৰুমতে কালি থাকিলোঁ তোমালোকক চিনাকি কৰি আছোঁ আৰু মই য'ত আছোঁ নহয় তোৰ পৰা আকৌ মন্দিৰটো যাবৰ কাৰণে অকল 30 কিলোমিটাৰ মানে এইখন পাহাৰ পাৰ হয় সিখন পাহাৰত কিন্তু যাবগৈ নোৱাৰিলোঁ বহুত বেছি বেয়া লাগিছে আৰু এইফালে মোৰ লগত আছে মনিন্দ মানে কেনেকুৱা লাগিছে দুখ লাগিছে যিয়ে নহওক আমি গৈ পেলাইতো মানে আমাৰ চকুৰ আগত কিমান মানুহ মৰিছে ন সেইটো দেখি বহুত বেছি বেয়া লাগিছে এতিয়া আমি গৈ আছোঁ য'ত নেকি শিৱ আৰু পাৰ্বতীৰ বিয়া আছিল তাৰ বাবা ন যাব লাগিব তাৰ মানে সিখন পাহাৰত তোমাৰ 3খন পাৰ হ'ব লাগিব চাগে ন 10খন পাৰ হ'ব লাগিব আৰু মোৰ লগত আছে এইফালে দীপিকা বা আৰু জিন্তু দা মানে কি ক'বা কি ক'ম এতিয়া বেয়াও লাগিছে মানে ইমান কষ্ট কৰি আহিলোঁ এতিয়া কেদাৰনাথ যাব নোৱাৰিলোঁ 4-5টা জেগাত ৰাস্তা ভাঙি গ'ল আমি বাৰু যাব পৰা নাই আমাৰ আকৌ অনিষ্টতা হয় আমি ৰুমতে আছোঁ কিন্তু মানে যিসকল মানুহ গৈ আছিলে তেখেতলোক এতিয়া আহিব পৰা নাই অলপ মানুহ ফচি আছে কালি পৰহিৰ পৰা একেৰাহে মানুহ ৰেস্কিউ কৰি আছে হেলিকপ্টাৰ দি মানুহবিলাক আনি আছে কিন্তু বহুতকেইজন মানুহ এতিয়াও ঢুকাই আছে আজি ৰাতিপুৱা 2-3জন মানুহ মৰিছে কালি ৰাতিও মৰিছে মানুহ কি ক'ব আৰু আমি বাৰু ঠিকে আছোঁ যাব নোৱাৰিলোঁ দৰ্শন কৰিব পৰা একো নাই কিন্তু যিসকল মানুহ মৰিছে ইমান পাহাৰৰ পৰা উপভোগ খংকৈ হৈছে খতম মা বুলি মাতিবলৈও মানে সময় নাপায় আমি ইমান দূৰ পাৰিছোঁ এইবাৰ নহ'লে আমি অহা বছৰ আহিছোঁ অহা বছৰলৈ জীয়াই আছোঁতো আহিব পাৰিম যিসকলে মৰি গৈছে সেইসকলে মানে আশা পাই থাকিলে এতিয়া আমি গৈ আছোঁ কি নাৰায়ণ মানে য'ত পাৰ্বতী আৰু শিৱ বিয়া হৈছিলোঁ একো নাই আমি তাত যাব নোৱাৰিলোঁ এভাগ মানে শিৱ য'ত মানে হেৰি অকণমান দেখাব পাৰিম আধা অংশ দেখাব পাৰিম বাকী বহুত বেছি বেয়া লাগিছে আৰু তোমালোকতো খোজকাঢ়ি আহিছা আমিতো চাইকেল আহিছোঁ বহুত কষ্ট হৈছিলে তোমালোকে মানে কিমান দিন লাগিছে আমাৰ এতিয়া 3 মাহে হ'ব এতিয়া আৰু 3 মাহ হ'ব এতিয়া 3 মাহ খোজকাঢ়ি যদি মন্দিৰটো দেখা নাপালে বহুত বেছি বেয়া লাগিছে আমাৰতো 20 মান লাগিছে 20-25 মান লাগিছে একো নাই যি হ'ব লাগে চব ভগৱানে যি কৰিব ভালেই কৰিব অহা বছৰ আকৌ আহিম মইতো এবাৰ আহি গৈছোঁ তোমালোকে আগতে এবাৰ আহিছা আমিতো অহাই নাই আমি প্ৰথমবাৰ আহি এনেকুৱা মানে বিপদত পৰিছোঁ একো নাই অহা বছৰ আকৌ আহিব চেষ্টা কৰিম বাকী এতিয়া আমি মন্দিৰলৈ যাওঁ ন বাকী আমি ধুনীয়াকৈ গৈছোঁ মুনিন্দ একদম হৰ হৰ মহাদেৱ জয় আই অসম আৰু আমি চবেই গামোচা লৈ লৈছোঁ আমি অসমীয়া গামোচা চৌকি গামোচা দি দিছোঁ আৰু গাইছ এনেকৈ ওলাই আহিছিলোঁ হে এই পানী দি মানে মোৰ জোতা পিন্ধি আহিছিলোঁ যে জোতা মানে তিতি গ'ল একো নাই মই ভবাই নাছিলোঁ জোতা পানী মানে পানীত তিতিব লাগিব বুলি বাকী এতিয়া কেদাৰনাথ মন্দিৰ যাব নোৱাৰিলোঁ কেদাৰনাথ মন্দিৰ আধা অংশ চাব পাৰিম মানে য'ত পাৰ্বতী আৰু শিৱ বিয়া হৈছিল সেইকাৰণে বহুত বেছি ভাল হৈছে যিহেতু আমি কেদাৰনাথ মন্দিৰ চাবৰ কাৰণে আহিছিলোঁ নাই গৈ আছোঁ আৰু মই জোতা পিন্ধি আহি বৰ বেয়া কাম কৰিলোঁ দেই ভিউ পইণ্ট চাওক কি ধুনীয়া ভিউ পইণ্ট মহাদেৱ আৰু গাইছ ফাইনেলি পাহাৰ বগাবলগীয়া আৰম্ভ হৈ গ'ল আৰু আহি আছোঁ সেই তলৰ পৰা এনেকৈ উঠি আহিছোঁ নে ৰাস্তা আছে নে কিবা আছে হেলিকপ্টাৰৰ মঞ্চ যোৱা নাই কেলে আমি চাই হয় চাওক চবফালে ঘূৰাই অ'হ আৰু এনেকৈ আহি আছোঁ আমাৰ যেনেকৈ বাটত যেনেকৈ গৰু ঘূৰি থাকে ইয়াত হাজাৰ হাজাৰ ঘোঁৰা
আপোনালোকে বাটটো মানে দেখাই পাই যাব আৰু মানে মাতটো চাগে ভালকৈ অহা নাই মোৰ ওপৰত মানে দেখুৱাইছোঁ ৰ'ব হেলিকপ্টাৰ গৈ আছে হাজাৰ হাজাৰ হেলিকপ্টাৰ ওপৰত গৈ থাকিছে এইখন হৈছে এইখন চাওক হেলিকপ্টাৰ আৰু আমি এই তলৰ পাৰি তোমালোকে দেখিছে ন ৰঙা ৰঙা যে দেখিছে তলৰ তাৰপৰা এনেকৈ উঠি উঠি আহি আছোঁ বাকী দেখুৱাই আছোঁ আৰু সেই মন্দিৰটো মানে শিৱ আৰু পাৰ্বতী বিয়া আছিল আমি কেদাৰনাথ মন্দিৰ যাব নোৱাৰিলোঁ তাৰ আধাংশ মন্দিৰটো চাব পাৰিম আহিছোঁ যে কিবা এটা বস্তু তোমালোকক দেখুৱাই যাম মানে মনৰ আশা অকণমান অলপ পূৰ কৰিম মানে আৰু বহুত বেছি ভাল লাগিছে আৰু দীপিকা যোনটো আৰু মজা গৈ আছোঁ একেলগে গাইছ এইখন চাওক আহি আছে বাকী এনেকৈ গৈ আছোঁ আৰু আৰু গাইজ কেদাৰনাথ মন্দিৰ ৰাস্তা ভগা কথা কৈ আছিলোঁ যে সেইটো ৰাস্তা চাওক মাজতে টুকুৰা হৈ গুচি গ'ল কিমান দূৰত দূৰত ভাগিছে চাওক এনেকুৱা 4-5টা ন এইটো বনাবলৈ বহুত বছৰ লাগিব চাগে তাকেহে চাওক না কেনেকুৱা ৰাস্তা ভাগি গৈছে সেইটো চাওক মাজতে টুকুৰা হৈ গৈছে সেইকাৰণে আমি বৰ্তমান যাবগৈ নোৱাৰিলোঁ একো নাই বাপ ভয়ানক জেগা দেই এনেকুৱা মানে এনেকুৱা ৰাস্তা 4-5টা ৰাস্তা বৰ্তমান ভাগি গৈছে চাই লওক কেনেকুৱা ভয়ংকৰ ৰাস্তা পাৰ হৈ আহিছোঁ একো নাই আমি যে নগ'লোঁ সেয়া বহুত ভাল হ'ল কিন্তু জানো যদি পাহৰ যোৱাহেঁতে পাহৰ যোৱাৰ পিছত আমি ভগা যোৱা মই কি হ'ল বাৰু ভাবিলে ভয় লাগে ন ভগৱানে নকওক আমি ভালে ভালে গৈ ঘৰত পালেই হ'ল আৰু হৰ মহাদেৱ আৰু গাইজ যিখন মানে কেদাৰনাথ মন্দিৰ গৈছিলে চাব নি কিমান মানুহ ফচি আছে মোক কেমেৰাতে ধৰিব পৰা নাই চাগে এই চাওক এয়া চাওক আৰু গাইজ যিখিনি মানে কেদাৰনাথ মন্দিৰ আগতে গৈছিলে এইটো মনত ফচি আছে চাওক এইবোৰ চাওক এইবোৰ চাওক কিমান মানুহ ফচি আছে কিন্তু ৰাস্তাটো যিহেতু মানুহ টুকুৰা হৈ গ'ল যিমান পাৰে হেলিকপ্টাৰ আজি 4-5 দিনৰ পৰা একেৰাহে আনি আছে কিমান আনিব বা হাজাৰ মানুহ বৰ্তমান মন্দিৰত গৈছিলে নাই আহিব পৰা নাই ভাগ্যবান আমি নগ'লোঁ দেই আমি যোৱাহেঁতে আমাৰ কি হ'ল আমি ক'ব নোৱাৰি দেই আমি নগ'লোঁ ভালে হ'ল কিন্তু অহা বছৰলৈ যাম নাযাওঁ বুলি কোৱা নাই অহা বছৰলৈ যাম এবাৰ চাইকেল আহিছোঁ অহা বছৰলৈ আমি চাইকেললৈ নাহোঁ জাষ্ট মানে ট্ৰেইনত আহিম সেইখন চা হেলিকপ্টাৰ মানে ছেকেণ্ডত হেলিকপ্টাৰ মানে বৰ্তমান মানুহ কঢ়িয়াই আছে দিন ৰাত কঢ়িয়াই আছে এইবোৰ চা হেলিকপ্টাৰ পাহাৰত যেনেকৈ আমাৰ যে অসমত যেনেকৈ চৰাইবোৰ যেনেকৈ উৰি থাকে ইয়াত মানে হেলিকপ্টাৰ ছেকেণ্ডৰ প্ৰতি ঘূৰিয়ে থাকে আজি এসপ্তাহৰ পৰা হেলিকপ্টাৰ মানে ৰখিব পৰা নাই মানুহ কঢ়িয়াই আছে কিমান কঢ়িয়াব মানুহটো কঢ়িয়াবই লাগিব আৰু মানুহবোৰে এৰি দিব নোৱাৰি সেইকাৰণে যিমান পাৰে মানুহ কঢ়িয়াই আছে নেখাই নমৰি হ'লেও কিছুমানতো মৰি গৈছে মানে বহুত হাজাৰ মানুহ বৰ্তমান মৰিছে বুলি শুনিছোঁ বাকী ভগৱানে নকওক যিসকলক ফচি আছে সেইসকলক যেন তেন আহক হৰ হৰ মহাদেৱ চাওক না কেনেকুৱা জেগা দি গৈ আছোঁ চাওক ভয়ানক জেগা দি গৈ আছোঁ আৰু গাইজ আহি আছোঁ কিমান দূৰ উঠিলে চাব নেকি সেই ৰঙা যে হৈ আছে তাৰপৰা এনেকৈ হৈ এইখন পাহাৰ পাৰ হৈ এনেকৈ হৈ এইখন হৈ এনেকৈ আহি বৰ্তমান ইয়াত পাইছোঁহি কিমান দূৰ পাৰ হৈছোঁ গমেই পোৱা নাই গৈ আছোঁ আৰু যিটো মন্দিৰ গৈ আছোঁ সেই মন্দিৰটো শিৱ আৰু পাৰ্বতী বিয়া হৈছিল আৰু সেই মন্দিৰটো চাবৰ কাৰণে গৈ আছোঁ লগতে তোমালোকৰ দেখুৱাম কেদাৰনাথ মন্দিৰটো যাবতো নোৱাৰিলে বাকী এইটো মন্দিৰকে তোমালোকক দেখুৱাম বুলি আহিছোঁ চাওক কিমানকেইখন পাহাৰ পাৰ হৈ আহিছোঁ সঁচাকৈ ইমানটো খোজকঢ়া অভ্যাসটো আগতে নাই কিন্তু এইটো জুচ মহাদেৱে দিছে চাগে আমাক বাকী গৈ আছোঁ দিয়ক আৰু গৈ আছোঁ আৰু এইফালে ৰাস্তা চাওক ভিউ পইণ্ট চাওক গাইজ আৰু এইফালে চাওক পাহাৰৰ কিনাৰ অকণমান ৰাস্তা দি যাম এইখন ৰাস্তা জীৱনত ফাৰ্ষ্ট টাইম ইমান দূৰ ৰিক্স লৈছোঁ দেই চাওঁ না একেবাৰে
অকণমান জাষ্ট অকণমান এইখন চিলিব যায় একেবাৰে তলত কিমান ফুট তলত পৰিব লাগিব এইটো হিচাপ নাই এই পাহাৰ চাৰ পোৱা ডাৱৰ ঢাক খুৱাই দিছে জীৱনৰ ইমান দীঘলীয়া ৰিক্স এইবাৰ লৈছোঁ গাইছ চাওক না কিটো স্পীডত পানী কৰি আছে আৰু এইফালে চাওক ৰাস্তা চাওক ভাই চাহাব ৰাস্তা জাষ্ট খুবেই 3 ফুট না 2 ফুটমান আছে এনেকুৱা ভয়ানক ৰাস্তাৰে আহি আছোঁ জীৱনত ফাৰ্ষ্ট টাইম ইমান দীঘলীয়া এটা ৰিক্স লৈছোঁ ভাই চাওক খুব বেছি 2 ফুট 2 ফুট যদি ভাগি যায় ভাই চাওক আমি কিমান ফুটত তলত পৰিম সেইটো কোনো হিচাপ নাই না জাষ্ট অকণমান চিলিবলৈ কিমান হাজাৰ ফুটৰ তলত পৰিব লাগিব তাৰ কোনো ভৰসা নাই এইবিলাক চা কেনেকুৱা লাগিছে কেনেকুৱা এইবিলাক নাথাকিব তাকে জীৱনত ফাৰ্ষ্ট টাইম ইমান দীঘলীয়া ৰাস্তা আহিছোঁ আৰু চাওক আমি কিমান দূৰ উঠি আহিছোঁ মানুহে আমি জোৰ নাইকিয়া হৈ গৈছে এই ঘোঁৰাকেইটা ঘোঁৰাৰ পৰা উঠি আহিছে মানুহ দেখিছোঁনে কষ্ট দি কিন্তু যাব পাৰে আৰু দেই আমি হ'লেও নহয় দেই নিজৰ ভৰি আছে ভৰি হ'লেও যাম চাওক কেদাৰনাথ আহিলোঁ ৰাস্তা ভাগিলে ভাবিছিলোঁ শিৱ আৰু পাৰ্বতী বিয়া হোৱা সেই মন্দিৰটো দেখুৱাব আহিম বুলি ভাবিছিলোঁ একে চেম টু চেম কিন্তু আমাৰ ভাগ্যই বেয়া নাই আমি দিনেই বেয়া একো নাজানো এই ৰাস্তাটো আকৌ ভাগি থাকিলে চাওক মানে আমি আকৌ ইয়াৰ পৰা ঘূৰি যাব লাগিব বহুত দূৰ উঠি আহিলোঁ মানে চালা আমাৰ দিনে বেয়া বে চাওক না ৰাস্তা ভাগি গ'ল ভাবিছিলোঁ কেদাৰনাথ মন্দিৰ দৰ্শন কৰিব নোৱাৰোঁ লগতে শিৱ আৰু পাৰ্বতীৰ বিয়া পতা মন্দিৰটো দেখাব নোৱাৰোঁ কিন্তু ভগৱানে আমাৰ চকু মেলি চালে অকণমান এনেকৈ আমি ওপৰতে এনেকৈ উঠি আহিছোঁ ৰাস্তা প্ৰথম ভাগি গ'ল কিন্তু ভাবিলোঁ মহাদেৱ ইমান খবৰ কষ্ট নিদিবা আৰু কিবা বস্তু আমাক চাব দিয়া আমি ৰিক্স কিন্তু বহুত দেই ৰিক্স বহুত অলপমান অকণমান এনেকৈ ওপৰত উঠি আহি এই ৰাস্তাতে পাইছোঁ মহাদেৱ নাজানো পাওঁ মানে নাপাওঁ বাকী গৈ আছোঁ আৰু কেদাৰনাথ মন্দিৰ দৰ্শন কৰিব নোৱাৰিলোঁ এইবাৰ তাকে শিৱ আৰু পাৰ্বতী বিয়া পতা মন্দিৰটো তোমালোকে দেখাম বুলি আহিছোঁ বিহু দেখুৱাই দিছে এনেকুৱা ভয়ানক ৰাস্তাত তোমালোকক দেখুৱাই আহিছোঁ ন মোৰ নিজৰ বহুত ভয় লাগিছে ভিডিঅ'টো চাই থাকে সম্পূৰ্ণকৈ আৰু ডেঞ্জাৰ ৰাস্তা দেখা পাবা আৰু আহি আছিলোঁ যেনেকৈ এই ৰাস্তাতে ৰখিলোঁ দাদাজনে গাড়ী এখন লৈ আহিলে বাকী ক'লে আমাক কিবা খাবা নেকি আমি দোকান চোকান পোৱাটো মানে বহুত হেৰি হয় তাক কিবা চাহ বনাই আছে কিবা কিবি আনিছে তাকে এনেকৈ খাম আৰু একদম মানে সঁচাকৈ মানিবলগীয়া মানে হেৰি আছে এইটো থাকি যাব ক'ত আহি ক'ত খাব বস্তু চাওকচোন ইয়াত দোকান পায় নে কিবা পায় এই দাদা আহি আমাৰ কলেজত চাহ বনাইছে তাকে চাহ দিব খাই লওঁ মানে সঁচাকৈ স্পিন থাকি যাব ইয়াত তেনেকৈ চাহ খাইছিলোঁ আহি পাহাৰৰ ওপৰত আহি সঁচাকৈ মানিবলগীয়া জেগাত আছোঁ চাওক না পাহাৰ বৰ্তমান দেখাই নাপায় অকণমান অলপ পাহাৰ জিলিকি আছে তালৈকে আছিলে পাহাৰ কিন্তু পাহাৰ একো দেখাই নাপায় সঁচাকৈ দেই চাই থাকক আৰু মানে অদ্ভুত বস্তু তোমালোকে দেখা পাবা আহি বৰ্তমান মন্দিৰটো কাষতে পাবলৈ হৈছোঁ তাকে আমি এইখন পাহাৰ সিখন পাহাৰ বগা মোবাইলত হেৰি কৰি এইয়া পিছনে এইখন পাহাৰ পাৰ হৈ এনেকৈ আহি বৰ্তমান মন্দিৰটো কাষ চাপিছোঁহি বহুত বেছি আজি কষ্ট কৰিছোঁ এই মন্দিৰটো চাবৰ কাৰণে কেদাৰনাথ মন্দিৰ চাব নোৱাৰিলে যদিও এইটো মন্দিৰ চাই যাম বুলি ইমান কষ্ট কৰিছোঁ কেনেকুৱা লাগিছে চেম ন তাকে কেদাৰনাথ মন্দিৰ যাব নোৱাৰিলে এইটো মন্দিৰটো দেখা পাম তাকে বহুত বেছি ভাল লাগিছে দেই আৰু আহি বৰ্তমান গেটখন পালোঁহি দিয়ক এনেকৈ গেটখন ভিতৰলৈ সোমাই যাওঁ বাকী বহুত বেছি ভাল লাগিছে আৰু একে চেম টু চেম তোমাৰ কেদাৰনাথ মন্দিৰ আৰু এই যিটো মন্দিৰ দেখুৱাব লাগিছোঁ এই মন্দিৰটো চেম টু চেম হয় মই দেখুৱাই আছোঁ চাওক না একে কেদাৰনাথ মন্দিৰ হয়নে চেম টু চেম হয় কিন্তু এইটো মন্দিৰ বৰ্তমান শিৱ আৰু পাৰ্বতী বিয়া হৈছিল চাই লওক বিয়া হৈছিল চাওক কি ধুনীয়া লাগিছে গাইছ বহুত বেছি ভাল লাগি আছে ফাইনেলি আহি পালোহি দিয়ক সেই মন্দিৰটো চালক চেম টু চেম হয়নে কেদাৰনাথ মন্দিৰ চেম টু চেম হয় আৰু ইয়াতে শিৱ আৰু পাৰ্বতী বিয়া হৈছিল চাওক কি ধুনীয়া লাগিছে আৰু আহি মনটো বহুত বেছি ভাল লাগিছে যিটো আমি কেদাৰনাথ মন্দিৰ দৰ্শন কৰিব নোৱাৰিলোঁ ৰাস্তা ভগাৰ কাৰণে বাকী এইটো মন্দিৰকে দৰ্শন কৰি লওঁ দিয়ক ইমান দূৰ আহিছোঁ কষ্ট ফিল্ডটো ইয়াতে মানে কষ্ট নিচিনা লগা নাই কিবা দেখিছোঁ না ভাল লাগিছে চাওক একে চেম টু চেম হয় কেদাৰনাথ মন্দিৰ চাওক
और जिन्होंने भी हर हर महादेव भी कमेंट करो। और बाकी ভিতৰলৈ গ'লো এনেকৈ সেৱা কৰিলোঁ এনেকৈ ভোটটো দি দিছে বহুত বেছি ভাল লাগিছে সঁচাকৈ চেম টু চেম বে দেখিলে কেদাৰনাথ মন্দিৰ দিছে চেম টু চেম আৰু ইয়াৰ এই মানে এই ভিতৰতে শিৱ আৰু পাৰ্বতী মানে বিয়া হৈছিল সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু চাওক না কি ধুনীয়া লাগিছে আৰু আহি ইয়াত ভিডিঅ' যে বনাই আছোঁ কিবা ভিডিঅ' বনাটো বেলেগ কথা মোৰ নিজকে নিজে কিবা ভাল লাগি গৈছে একদম ফ্ৰেছ মানে কিবা এটা ভাল লাগি গৈছে ইমান দূৰৰ পৰা চাইকেল আহিছোঁ চাইকেলৰ ফিল মানে কষ্ট হৈছে লগা নাই মানে চাওক তোমাক যিমান দূৰ পাৰোঁ দেখুৱাইছোঁ আৰু চাওক ভাবি লওক এইটোৱে কেদাৰনাথ মন্দিৰ আমি দৰ্শন কৰি লওঁ আমি কেদাৰনাথ মন্দিৰ দৰ্শন কৰিব নোৱাৰোঁ এইটোকে দৰ্শন কৰিছোঁ আৰু বহুত বেছি ভাল লাগিছে চাওক আৰু